মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ পুত্তলিকা। পুত্তলিকা দাহ কৰে কৃষক মুক্তিৰ সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিয়ে। আলু, পিঁয়াজ, পেট্ৰল, ডিজেল আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি শিৱসাগৰ দৌলমুখ চাৰিআলিত এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰে সংগঠন দুটাই। কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানসজ্যোতি আৰন্ধৰা, সৌৰভ ফুকন, মানৱ মিলিৰ উপস্থিতিত সংগঠন দুটাৰ বহু সংখ্যক কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ যোগান মন্ত্ৰী হাই হাই, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ দৌলমুখ চাৰিআলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰি তেখেতলোকক জনাব বিচাৰিছোঁ যে জনসাধাৰণৰ এই মুহূৰ্তত কিন্তু খং উঠিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে একেবাৰতে পিঁয়াজৰ কেজি তেওঁলোকে 15 টকা বঢ়াই দিছে, আলুৰ কেজি 5 টকা বঢ়াই দিছে আৰু তেওঁলোকে জুই শলাটো এৰি দিয়া নাই, জুই শলাটো তেওঁলোকে 1 টকা বঢ়াই দিছে। কেৱল মাত্ৰ ৰঞ্জিত দাসে বাঘৰ লগত খোজকাঢ়ি আছে, নতংকি কৰিছে যে জনসাধাৰণ যে বিপদত পৰিছে, জনসাধাৰণ যে মাধৰ মাৰিছে তেওঁ কিন্তু পাহৰি গৈছে। আমি ৰঞ্জিত দাসক সকীয়াই দিব বিচাৰোঁ, তোমাৰ বিভাগটো অতিনিকলে নাকি লগোৱা আৰু জনসাধাৰণৰ মূৰত মাধৰ মাৰিবলৈ এৰা। প্ৰতিটো খাদ্য সামগ্ৰীয়ে, প্ৰতিটো বস্তু, অত্যাৱশ্যকীয় সামগ্ৰীৰ বস্তু মূল্যবৃদ্ধি ৰোধ কৰা। অন্যথা কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হওক, জনসাধাৰণ কিন্তু ৰাজপথলৈ ওলাই আহিব, তেতিয়া কিন্তু তোমালোক কোনো টিকি থাকিব নোৱাৰিবা।